2025 বৰ্ষৰ আজি লক্ষ্মী পূজা। এই লক্ষ্মী পূজাত আজি লক্ষ্মী পূজনৰ শুভ সময় কেতিয়া আৰম্ভ হ'ব আৰু কেতিয়া শেষ হ'ব সেই বিষয়ে সবিস্তাৰে জনাবলৈ ওলোৱা এই ভিডিঅ'টো আপুনি শেষলৈকে চাব বুলি আশা ৰাখিলোঁ। এইখিনিতে এটি অনুৰোধ, যদি প্ৰথমবাৰৰ বাবে আপুনি ইউটিউবত আমাৰ চেনেলৰ ভিডিঅ' চাইছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো বজাই অল কৰি দিব। দেৱী লক্ষ্মীক পূজা আৰাধনা কৰিলে ভক্তসকলে ধন সম্পদ লাভ কৰাৰ লগতে মান সন্মান যশ খ্যাতি আদিও লাভ কৰে। তাৰোপৰি দেৱী লক্ষ্মী সন্তুষ্ট হ'লে ভক্তসকলৰ জীৱনৰ হতাশা, হুমুনিয়া, বিভিন্ন সমস্যা আদিও নাশ হয় বুলি হিন্দু ধৰ্মৰ লোকসকলে বিশ্বাস কৰি আহিছে। সাধাৰণতে সৌভাগ্যৰ দেৱী লক্ষ্মীক নিশাৰ ভাগত পূজা আৰাধনা কৰা হয়। বৰ্তমান সময়ত ভক্তসকলে নিজৰ গৃহৰ উপৰিও ধৰ্মীয় অনুষ্ঠান বা বিভিন্ন প্ৰতিষ্ঠানতো দেৱী লক্ষ্মীৰ পূজা অতি ধুমধামেৰে পালন কৰা দেখা যায়। লক্ষ্মী পূজাৰ এই বিশেষ দিনটোত হিন্দু ধৰ্মৰ লোকসকলে দেৱী লক্ষ্মীক আমন্ত্ৰণ জনোৱাৰ উদ্দেশ্যে ঘৰ বা অনুষ্ঠানত চাকি বন্তিৰে পোহৰাই তোলা দেখা যায়। প্ৰতি আহিন মাহৰ পূৰ্ণিমাত পালন কৰা 2025 বৰ্ষৰ এই লক্ষ্মী পূজাত লক্ষ্মী পূজনৰ শুভ সময় আৰম্ভ হ'ব আজি, অৰ্থাৎ 6 অক্টোবৰ সোমবাৰে দিনৰ 12:24 পৰা। শাস্ত্ৰজ্ঞসকলে নিৰ্ধাৰণ কৰা অনুসৰি এই পূজা শেষ হ'ব অহা 7 অক্টোবৰ মঙলবাৰৰ পুৱা 9:17।